মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আলোচনা কৰি আছিলোঁ তোমালোকৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসন পাঠটি। ইতিমধ্যে আমি বহুখিনি কথা শিকিছোঁ। আজি আমি পঢ়িম ৰশ্মি চিত্ৰৰ বিষয়ে। ৰশ্মি চিত্ৰ আমি কেনেকৈ আঁকিম? প্ৰথমটোত চোৱা তোমালোকে যদি তোমালোকৰ বুকখনত মন কৰা, এই ডায়েগ্ৰামকেইটা নিশ্চয় তোমালোকে দেখিছা। এইকেইটা ৰশ্মি চিত্ৰ দেখিছা। এই ৰশ্মি চিত্ৰকেইটা মই চিম্পুলকৈ তোমালোকক দেখাই দিম। তোমালোকে তোমালোকৰ নিজৰ বহীত এইখিনি নোট ডাউন কৰি ল'বা, লগতে আঁকি ল'বা। ঠিক আছে। প্ৰথম ৰশ্মি চিত্ৰ যদি চাওঁ, আমি কি দেখিছোঁ চোৱা। প্ৰথম ৰশ্মি চিত্ৰটোত আমাৰ আছে লক্ষ্য বস্তু যদি স্থান অসীমত হয়, তেতিয়া প্ৰতিবিম্ব গঠন হ'ব ফকাছত। তোমালোকে মনত ৰাখিব লাগিব, লক্ষ্য বস্তু যদি অসীমত থাকে তেন্তে হ'লে প্ৰতিবিম্ব গঠন সদায় ফকাছত হয়। ইয়াক আমি ৰশ্মি চিত্ৰৰ সহায়ত আমি দেখাব পাৰিম। তোমালোকে চোৱা, প্ৰথম আমি যদি চাওঁ, আমি অৱতল দাপোনখন আমি আঁকি ল'ব লাগিব। আমি অৱতল দাপোনখন আঁকি ল'লোঁ, নহয়নে? এইখন হৈ গ'ল অৱতল দাপোন। তোমালোকে পেঞ্চিলেদি আঁকিবা, স্কেল ব্যৱহাৰ কৰিবা, তেতিয়া তোমালোকৰ সুন্দৰ হ'ব ডায়েগ্ৰামটো। এখন আমি অৱতল দাপোন আঁকি ল'লোঁ। এইডাল আঁকি দিলোঁ আমি কি? মুখ্য অক্ষ। এইটো হৈ গ'ল আমাৰ পি, মানে মেৰু। তাৰপিছতে আমাৰ লক্ষ্য বস্তুৰ স্থান আমি ক'ত দেখাব লাগে? অসীমত দেখাব লাগিব, নহয়? আমি তাৰপিছতে কি পালোঁ? ফকাছ। তাৰপিছতে পালোঁ আমি চি, মানে ভাস্কেন্দ্ৰ। এইটো হৈ গ'ল চি, এইটো হৈ গ'ল এফ, নহয়নে? এতিয়া আমাৰ লক্ষ্য বস্তু স্থান ক'ত বুলি কৈছোঁ? অসীমত কৈছে। আমি প্ৰথমতে আমি কি কৰিলোঁ? ডট দুটামান দি দিলোঁ। তাৰপিছতে আমি কি কৰিলোঁ? ইয়াৰ পৰা এডাল কি ৰশ্মি? আপতিত ৰশ্মি হৈ গ'লনে? এইখন অৱতল দাপোনত পৰিলে, পৰি পেলাই ক'দি গুচি গ'ল? ই ফকাছেদি পাৰ হৈ গুচি গ'ল। ঠিক আছে। এইডাল আপতিত ৰশ্মি আৰু এইডাল হৈ গ'ল প্ৰতিফলিত ৰশ্মি। আমি ইয়াক নাম দিলোঁ এম এন দাপোনখনক, হয় ন? তাৰপিছত ঠিক তেনেদৰে এইফালৰ পৰা যদি অসীমৰ পৰা আৰু এডাল ৰশ্মি আমি ইয়াক কওঁ, তেতিয়াহ'লে এই দাপোনত পৰিব, পৰি পেলাই ক'ত যাব? ই ফকাছেদি পাৰ হৈ যাব, নহয়নে? ফকাছেদি পাৰ হৈ যায়। এডাল আপতিত ৰশ্মি, এডাল প্ৰতিফলিত ৰশ্মি। এতিয়া দুইডাল ৰশ্মিয়ে ক'ত কটাকটি কৰিছে? এই ফকাছত কটাকটি কৰিছে ন? তোমালোকে স্কেল ব্যৱহাৰ কৰিবা, তেতিয়া ভাল হ'ব। ক'ত কটাকটি কৰিছে? ফকাছত কটাকটি কৰিছে। গতিকে আমি লক্ষ্য বস্তু স্থান ক'ত দেখাইছিলোঁ? লক্ষ্য বস্তু আমি এ বি অসীমত দেখাইছিলোঁ। লক্ষ্য বস্তু যদি অসীমত হয়, দুইডাল ৰশ্মি ক'ত কটাকটি কৰিছে? ফকাছত কটাকটি কৰিছে। গতিকে প্ৰতিবিম্ব গঠন হ'ব ফকাছত। ঠিক আছে। অসীমটো আমি যদি এ বুলি ধৰোঁ, এফ বুলি এটা শ্বৰ্ট ট্ৰিক দিছোঁ। এই শ্বৰ্ট ট্ৰিকটো মনত ৰাখিবা। লক্ষ্য বস্তু যদি অসীমত হয়, তেন্তে প্ৰতিবিম্ব গঠন ফকাছত হ'ব। ঠিক আছে। এতিয়া চোৱা, লক্ষ্য বস্তুৰ স্থান যদি চিৰ বাহিৰত, মানে ভাস্কেন্দ্ৰৰ বাহিৰত হয়, তেতিয়াহ'লে প্ৰতিবিম্ব গঠন হ'ব ক'ত? চি আৰু এফৰ মাজত, ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত গঠন হ'ব। ঠিক আছে। এইটো ৰশ্মি চিত্ৰ আমি আঁকিব লাগে। এইটো ৰশ্মি চিত্ৰ আঁকিবৰ কাৰণে আমি কি কৰিলোঁ? প্ৰথমতে আমি অৱতল দাপোনখন আঁকি ল'লোনে? ঠিক আছে। এইবোৰ ধুনীয়াকৈ দিবা তোমালোকে বহীত। তাৰপিছতে এইডাল আমি আঁকিলোঁ মুখ্য অক্ষ। এইটো নাম দিলোঁ পি। আমি দাপোনখনৰ নাম দি দিলোঁ এম এন, হয়নে? এইটো হৈ গ'ল আমাৰ কি? ফকাছ। তাৰপিছতে হৈ গ'ল চি, হয়নে? এতিয়া আমাৰ লক্ষ্য বস্তু ক'ত বুলি কৈছে? লক্ষ্য বস্তুৰ স্থান হৈ গ'ল ক'ত? চিৰ বাহিৰত, হয়নে? চিৰ বাহিৰত দিলোঁ আমি। এইটো ধৰি লোৱা এ বি লক্ষ্য বস্তু দিলোঁ আমি। এ বি লক্ষ্য বস্তু স্থান আমি এ বিয়ে ৰিপ্ৰেজেণ্ট কৰিলোঁ, দেখালোঁ। এতিয়া আমি যদি আপতিত ৰশ্মি দেখাওঁ, দাপোনত পৰি পেলাই প্ৰথমডাল ক'দি হ'ব? প্ৰতিফলিত ৰশ্মিডাল ফকাছেদি পাৰ হৈ যাব। ঠিক আছেনে? এডাল ফকাছেদি পাৰ হৈ গ'ল। এডাল হৈ গ'ল আপতিত ৰশ্মি, এডাল প্ৰতিফলিত ৰশ্মি ফকাছেদি পাৰ হৈ গ'ল। এটা কথা মনত ৰাখিবা, আমি ৰশ্মি চিত্ৰ আঁকোতে আমি পজিশ্যনবোৰ মনত ৰখাটো খুব দৰকাৰ। ঠিক আছে। এতিয়া যদি চোৱা, এই ৰশ্মিডাল আমি এ বিৰ পৰা আঁকিলোঁ, আঁকি পেলাই এডাল আপতিত হ'ল, হয়নে? চিৰ মাজেদি যোৱা আপতিত ৰশ্মি আৰু চিৰ মাজেদি প্ৰতিফলিত হয়, কথাটো মনত ৰাখিবা। চিৰ মাজেদি যেতিয়া আপতিত ৰশ্মি এডাল যায়, তেতিয়াহ'লে আকৌ প্ৰতিফলিত ৰশ্মি সেই চিৰ মাজেদিয়ে পাৰ হয়, মানে ভাস্কেন্দ্ৰৰ মাজেদিয়ে পাৰ হৈ যায়। এই কথাটো বুকত আছে, তোমালোকে চাই ল'বা। এতিয়া কি চালোঁ আমি? প্ৰথমডাল ৰশ্মি আমি এইটো লক্ষ্য বস্তু স্থান আমি ক'ত ৰাখিলোঁ? চিৰ পৰা বাহিৰত ৰাখিলোঁ, ভাস্কেন্দ্ৰৰ পৰা বাহিৰত ৰাখিলোঁ। গতিকে ইয়াৰ পৰা এডাল আমি আপতিত ৰশ্মি দেখালোঁ। এইডাল প্ৰতিফলিত হ'ল দাপোনত প্ৰতিফলিত হৈ ফকাছৰ মাজেদি পাৰ হৈ গুচি আহিলে। ঠিক আছে। তেনেকৈ আমি আৰু এডাল ৰশ্মি চিত্ৰ দেখালোঁ। কাৰ মাজেদি পাৰ হৈ গ'ল? ভাস্কেন্দ্ৰৰ মাজেদি পাৰ হৈ গ'ল। গতিকে ভাস্কেন্দ্ৰৰ মাজেদি পাৰ হৈ যোৱা ৰশ্মি পুনৰ ভাস্কেন্দ্ৰৰ মাজেদিয়ে পাৰ হৈ আহে। মানে আপতিত ৰশ্মি যেতিয়া ভাস্কেন্দ্ৰৰ মাজেদি যায়, প্ৰতিফলিত ৰশ্মিও
ভাস্কেন্দ্ৰৰ মাজেদি আহে, এই কথাটো মনত ৰাখিবা। এতিয়া দুইডাল ৰশ্মি ক'ত কটাকটি কৰিছে চোৱা, দুইডাল ৰশ্মিয়ে এইকণত কটাকটি কৰিছেনে? কৰিছে। দুইডাল ৰশ্মিয়ে কটাকটি কৰিছে। গতিকে আমি কি পালোঁ, আমাৰ এই কটাকটি কৰা পজিশ্যনটো হৈ গ'ল কি, প্ৰতিবিম্বৰ পজিশ্যন। গতিকে প্ৰতিবিম্ব গঠন ক'ত হৈছে? প্ৰতিবিম্ব গঠন হৈছে ক'ত? চি আৰু এফৰ মাজত। এটা শ্বৰ্টকাট তোমালোকে মনত ৰাখিবা, যেতিয়া লক্ষ্য বস্তুৰ স্থান চিৰ বাহিৰত হয় প্ৰতিবিম্ব গঠন চি আৰু এফৰ মাজত হয়। গতিকে আমি কি লিখিব পাৰোঁ, চি এফ চি, এইটো হৈ গ'ল শ্বৰ্টকাট। প্ৰথমটোতে আমি কি পালোঁ, প্ৰথমটো এ এফ মানে লক্ষ্য বস্তুৰ স্থান যদি অসীমত হয় তেতিয়া প্ৰতিবিম্ব স্থান হ'ব ক'ত, ফকাছত। তাৰ 2 নম্বৰটোত পালোঁ আমি চি এফ চি মানে লক্ষ্য বস্তু যদি চিৰ বাহিৰত হয় তেতিয়াহ'লে প্ৰতিবিম্ব গঠন ফকাছ আৰু ভাস্কেন্দ্ৰৰ মাজত হ'ব। ফকাছ আৰু ভাস্কেন্দ্ৰৰ মাজত প্ৰতিবিম্ব গঠন হ'ব। লক্ষ্য বস্তুৰ স্থান ক'ত আছে, চিৰ বাহিৰত আছে, গতিকে প্ৰতিবিম্ব গঠন হৈ গ'ল এফ আৰু চিৰ মাজত। এই শ্বৰ্টকাটটো মনত ৰাখিবা, চি এফ চি এ এফ। ঠিক আছে, এনেধৰণে মনত ৰাখিলে তোমালোকৰ ৰশ্মি চিত্ৰবোৰ অকণমান প্ৰেক্টিছ কৰিলে পাৰি যাবা। ইয়াত এইটো কথা মনত ৰাখিবা, ভাস্কেন্দ্ৰৰ মাজেদি পাৰ হৈ যোৱা ৰশ্মি আৰু ভাস্কেন্দ্ৰৰ মাজেদি পাৰ হয়। ঠিক আছে, হৈ যাব। সমূহ ছাত্ৰ ছাত্ৰীৰ এতিয়া চাম আমি লক্ষ্য বস্তুৰ স্থান যদি চিত হয় প্ৰতিবিম্ব গঠনো ক'ত হ'ব, প্ৰতিবিম্ব গঠনো চিতে হ'ব। এটা সুন্দৰ ডায়েগ্ৰাম তোমালোকে চোৱা। কি কৰিলে আমি প্ৰথমে অৱতল দৰ্পণখন আঁকি ল'লোঁ। আঁকি লৈ পেলাই আমি লক্ষ্য বস্তুৰ স্থান ক'ত দেখাইছোঁ, চিত দেখাইছোঁ, ভাস্কেন্দ্ৰত। মানে এইটো এ বি লক্ষ্য বস্তু। গতিকে আমি এটা আপত্য ৰশ্মি আঁকিলোঁ, দাপোণত প্ৰতিফলিত হ'ল, প্ৰতিফলিত ৰশ্মিডাল ক'দি পাৰ হৈ গুচি গ'ল, এফেদি পাৰ হৈ গুচি গ'ল। ঠিক তেনেদৰে আৰু এডাল আপত্য ৰশ্মি দেখালোঁ, এই ৰশ্মিডালো এফৰ মাজেদি আহিলেনে, আহি পেলাই দাপোণত পৰি ই প্ৰতিফলিত হ'ল। আৰু দুইডাল ৰশ্মিয়ে ক'ত কটাকটি কৰিছেগৈ, এই পজিশ্যনটো কটাকটি কৰিছেগৈ। এই পজিশ্যনটো ক'ত আছে, আমি যদি এটা ৰে আঁকি দিওঁ ইয়াৰ পৰা ইয়ালৈ, তেতিয়াহ'লে আমি দেখিম যে চিতে কটাকটি কৰিছে। গতিকে লক্ষ্য বস্তুৰ স্থান যদি চিত হয় প্ৰতিবিম্ব গঠনো চিতে হ'ব। শ্বৰ্টকাটটো কেনেকৈ মনত ৰাখিবা, চি চি, ঠিক আছে নে, চি চি। আমি 3টা বস্তু শিকিলোঁ। প্ৰথমটো শিকিলোঁ এ এফ চি এফ চি, তাৰপিছতে শিকিলোঁ চি চি। এ এফ মানে লক্ষ্য বস্তুৰ স্থান যদি অসীমত হয় প্ৰতিবিম্ব গঠন ফকাছত হ'ব। লক্ষ্য বস্তুৰ স্থান যদি ভাস্কেন্দ্ৰৰ বাহিৰত হয় তেতিয়াহ'লে প্ৰতিবিম্ব গঠন এফ আৰু চিৰ মাজত হ'ব, ফকাছ আৰু ভাস্কেন্দ্ৰৰ মাজত হ'ব। তেনেকৈ লক্ষ্য বস্তুৰ স্থান যদি চিত হয় ভাস্কেন্দ্ৰত হয় প্ৰতিবিম্ব গঠন ক'ত হ'ব, ভাস্কেন্দ্ৰতে হ'ব। এই কথাকেইটা মনত ৰাখিবা, তেতিয়া তোমালোকে সুন্দৰভাৱে ৰশ্মি চিত্ৰ বুজিব পাৰিবা আৰু আঁকিবলৈ সহজ হ'ব। ঠিক আছে, বাই বাই।